বঙাইগাঁৱৰ হিজনগাম বিধানসভা সমষ্টিৰ অন্তৰ্গত শোলমাৰী পোকালাগি নৈৰ ওপৰত আজিও নিৰ্মাণ নহল এখন দলং। দেশ স্বাধীন হোৱা ৭৮ বছৰ হ'ল যদিও শোলমাৰীত নিৰ্মাণ নহল এখন পকী দলং। প্ৰতিজন বিধায়কে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যকৰীকে নকৰে। ফলত প্ৰতি বছৰে গাঁঠিৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰে বাঁহৰ সাঁকো। ৰাইজৰ দুৰ্ভোগৰ প্ৰতি কাণসাৰ নাই জনপ্ৰতিনিধিৰ। শীঘ্ৰেই উক্ত স্থানত এখন কাঠৰ নাইবা পকী দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে। আৰু অঞ্চলবাসীয়ে এনেদৰে দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগা হৈছে। এই বাঁহৰ দলংখনে এতিয়া যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰিছে অঞ্চলবাসীৰ বাবে। আৰু ইতিমধ্যে এই অঞ্চলটোত জৰুৰীকালীন সেৱাৰ বাহনো যিহেতু সোমাব নোৱাৰে, যাৰ ফলত বহু ৰোগীয়ে চিকিৎসা নোপোৱাকৈ থাকিব লগা অৱস্থাৰ সৃষ্টি হয়। আৰু এই অঞ্চলবাসী এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। আৰু প্ৰতি বছৰে যিহেতু প্ৰবল বানত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিবলগীয়া হয় বাঁহৰ দলং। আৰু শীঘ্ৰেই উক্ত স্থানত এখন কাঠৰ নাইবা পকী দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অঞ্চলবাসীয়ে। অসুবিধাৰ ভিতৰত ক'বলৈ গ'লে যি অসুবিধা আপোনালোকে দেখা পাইছে দলংখনৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিগত প্ৰায় ২০টা বছৰ ধৰি ইয়াতে এই ৰাইজে পকেটৰ পইচা খৰচ কৰি প্ৰায় ২০০ মিটাৰ বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে। আৰু এই সাঁকোখন প্ৰতি বছৰে নিৰ্মাণ কৰোঁতে প্ৰায় ১.৫ পৰা ২ লাখ টকা খৰচ হয়। আৰু এনেদৰে খৰচ কৰি আজি ৰাইজ এক প্ৰকাৰ ভাগৰ হৈ পৰিছে। বৰ্তমান নিৰ্মাণ কৰিবলগীয়া ক্ষমতা ৰাইজৰ নোহোৱা হৈ পৰিছে, কাৰণ ২ লাখ টকা খৰচ কৰি আৰু কিমান দিন এনেকে নিৰ্মাণ কৰি আহিব। সেইকাৰণে আমি এটাই আহ্বান জনাম, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম যে তেখেতে চাৰিওদিশে দেখা গৈছে যে উন্নয়নৰ কাৰণে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। তেখেতৰ বিভাগ যথেষ্ট তৎপৰ হৈছে। হয়তো আমি জানো যে এই দলংখন আমাৰ গাঁওখন ভিতৰুৱা হোৱাৰ কাৰণে তেখেতৰ নজৰত এতিয়ালৈকে পৰা নাই। আৰু আমি এই চেনেলৰ জৰিয়তে আহ্বান জনাম যে যাতে এই দলংখনৰ প্ৰতি তেখেতে গুৰুত্ব প্ৰদান কৰে আৰু ইয়াতে এখন কাঠৰ দলং হ'লেও নিৰ্মাণ কৰি দিয়ে। সমগ্ৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী তথা যিসকল ব্যৱসায়ী আছে তেখেতসকলৰ যাতায়াত তথা পাৰাপাৰৰ কাৰণে